তো চাওক আমাৰ কেতিয়া হেকুটি আহে আপোনাৰ যেতিয়া আমি ধৰি লওক লগাতকৈ বেছি খাদ্য খালোঁ আপোনাৰ বা আমি কি ধৰি লওক মছলাজাতীয় বস্তু যদি আমি বেছিকৈ যদি খাওঁ তেতিয়া আমাৰ কি হয় আমাৰ পাকস্থলীত গৈ আপোনাৰ এই খাদ্যবিলাকে আমাৰ কি ইৰিটেশ্যন কৰে আপোনাৰ তো যেতিয়া ইৰিটেশ্যন কৰে আপোনাৰ ইৰিটেশ্যন হ'লে আপোনাৰ কি এই মাচুলবিলাক আপোনাৰ কি কণ্ট্ৰেকশ্যন হৈ যায় কণ্ট্ৰেকশ্যন মানে ধৰি লওক আপোনাৰ কি সংকোচন হয় যদি এনেকুৱা হয় আপোনাৰ কি এনেকুৱা খচি যায় আপোনাৰ তো এই যেতিয়া সংকোচন হ'ব আপোনাৰ কণ্ট্ৰেকশ্যন হ'ব আপোনাৰ তেতিয়া আমাৰ কি হেকুটি আহিব ধৰে এনেকুৱা হয় যে আমি কি ৰখাব নোৱাৰোঁ আমাৰ হেকুটি আহিলে আপোনাৰ তো এই কাৰণে আমাৰ কি হয় এই হেকুটি আহে আপোনাৰ তো এতিয়া এই হেকুটি হোৱাৰ কাৰণসমূহ কি আপোনাৰ কি কাৰণত আমাৰ এই হেকুটি আহিব পাৰে তো ফাৰ্ষ্ট কাৰণ হৈছে যদি আমি কি লগাতকৈ যদি বেছি খাদ্য খাওঁ আৰু আমি তেল মছলা দিয়া বস্তু যদি বেছিকৈ খাওঁ আমি তেতিয়া আমাৰ কি হ'ব পাৰে এই পাকস্থলীত গৈ আমাৰ কি ইৰিটেশ্যন হ'ব পাৰে আপোনাৰ তো তাৰ কাৰণে আমাৰ কি হ'ব মাচুল কণ্ট্ৰেকশ্যন হ'ব আপোনাৰ সংকোচন হ'ব আৰু তেনেকৈ আমাৰ কি এই হেকুটি আহে আপোনাৰ এইটো হৈছে আমাৰ কি ফাৰ্ষ্ট কাৰণ হ'ব তাৰপিছত হ'ব পাৰে নেক্সট কাৰণটো হ'ব পাৰে আমি যদি এলকহল যদি আমি বেছিকৈ যদি খাওঁ আপোনাৰ মদ যদি আমি বেছিকৈ খাওঁ তেতিয়া কি হয় আমাৰ এই হেকুটি আহিবলৈ ধৰে আপোনাৰ তো নেক্সট কাৰণটো হৈছে যদি আমি মদ যদি বেছিকৈ খাওঁ তেতিয়া আমাৰ কি এই হেকুটি আহিব ধৰে তাৰপিছৰ কাৰণটো হ'ব কাৰ্বনেটেড ড্ৰিংকছ যেনে ধৰি লওক কোকো কোলা পেপচি এইবিলাক বস্তু খালেও আমাৰ কি এই কেতিয়াবা আমাৰ কি হয় এই হেকুটি আহিব ধৰে তাৰপিছততো হ'ব পাৰে কি ষ্ট্ৰেছ ধৰি লওক আপোনালোকে বহুত চিন্তা কৰিছে মানসিক চিন্তাত ভুগিছে আপোনাৰ তো তাৰ কাৰণে আপোনাৰ কি এই কেতিয়াবা আপোনাৰ কি এই হেকুটি আহিব পাৰে আপোনাৰ তাৰপিছততো হ'ব পাৰে কি ধৰক কিছুমানে আপোনাৰ কি একেবাৰে আপোনাৰ টাইম নাই আৰু জল্দি একেবাৰে খাদ্যবিলাক আপোনাৰ খাব ধৰে আপোনাৰ একেবাৰে কম সময়তে আপোনাৰ খাবলৈ চেষ্টা কৰে তেতিয়া কি হয় আপোনাৰ এই মুখৰে আপোনাৰ এই বায়ু যি আছে আপোনাৰ এই বায়ুটো আপোনাৰ মুখেৰে লগাতকৈ বেছিকৈ সোমাই যায় আপোনাৰ তো এই বায়ু যেতিয়া আপোনালোকে জল্দি খাব মুখেদি যেতিয়া আপোনাৰ বায়ু বেছিকৈ সোমাই যাব আপোনাৰ তেতিয়াও আপোনাৰ কি হয় এই হেকুটি আপোনাৰ হোৱাৰ চান্স থাকে আপোনাৰ তো এইবিলাক হৈছে আমাৰ কি হেকুটি হোৱাৰ কাৰণ তো এতিয়া আপোনাৰ ধৰি লওক হেকুটি আহিলে কৰিব কি আপোনালোকে তো চাওক ফাৰ্ষ্ট যদি আপোনাৰ হেকুটি যদি আহি থাকে ফাৰ্ষ্ট আপোনালোকে কৰিব পাৰে কি আপোনালোকে পানী বেছিকৈ খাব পাৰে কাৰণ আপোনাৰ কি হেকুটি অহা মানে কি আপোনাৰ ষ্টমাকত পাকস্থলী আপোনাৰ ইৰিটেশ্যন হৈ থাকিব আপোনাৰ তো আপোনালোকে পানী যেতিয়া বেছিকৈ খাই থাকিব আপোনাৰ তেতিয়া আপোনাৰ কি হ'ব এই হেকুটি হোৱাটো আপোনাৰ কি লাহে লাহে আপোনাৰ কি কমি আহিব এইটো হৈছে আমাৰ কি ফাৰ্ষ্ট আমি কি এইটো উপায় কৰিব পাৰোঁ ঘৰতে নেক্সট কৰিব পাৰোঁ কি আপুনি ধৰি লওক কি আপুনি অলৰেডি পানী খাইছে আপোনাৰ পানী খাবলৈ মন নাই তেতিয়া আপোনাৰ হেকুটি আহিছে তেতিয়া কি কৰিব পাৰে কি আপোনালোকে চেনি অকণমান লৈ লাহে লাহে আপোনালোকে কি চবাই খাব পাৰে আপোনাৰ এই চেনি আপোনাৰ চবাই খালেও আপোনাক এই হেকুটি হোৱাটো আপোনাৰ কমি যায় বা আপোনালোকে আপোনাৰটো মিশ্ৰি তাল মিশ্ৰি যি কয় সেইটো আপোনালোকে খাব পাৰে তো এই বস্তুবিলাক খালেও আপোনাৰ কি হেকুটি হোৱাটো আপোনাৰ কমি আহে